ৰাইজ আমি কি বুৰ্বক নে আমাৰ মুখখনত বুৰ্বক বুলি লিখা আছে নে তেওঁলোকে ভাবিছে অসমীয়া সমাজ বুৰ্বক বুলি যেতিয়াৰ পৰা শুনিছো জুবিনদাৰ মৃত্যু হোৱা বুলি ডক্টৰে ডিক্লেয়াৰ নকৰাওতে জুবিনদাৰ ওঠ নীলা পৰা বুলি কৈছে আঙুলি নীলা পৰা বুলি কৈছে তেতিয়াহলে সাধাৰণভাৱে মৃত্যু হোৱা মানুহ এজনৰ বা পানীত ডুবি মৃত্যু হোৱা মানুহ এজনৰ ওঠ কেনেকে নীলা পৰিব পাৰে বা আঙুলি কেনেকে নীলা পৰিব পাৰে বা মুখৰ পৰা ফেন কেনেকে ওলাব পাৰে ৰাইজ আমাৰ হাতত সময় একেবাৰে নাই একদম অকমান সময় আছে আমাৰ হাতত জুবিনদাৰ সঁচা ৰহস্যটো আমি পাবৰ কাৰণে পাওনে নাপাও নাজানো কিন্তু আমি যিমানখিনি কৰিব পাৰো সিমানখিনি কৰিবলৈ আমাৰ হাতত অকমান সময় আছে কাৰণ অলৰেডি ফেচবুকত মই এটা পোষ্ট শ্বেয়াৰ কৰিছো যেটো দিছিলে সুব্ৰ কিংকৰ গোস্বামী দেৱে যে সময় থাকোতেই জুবিন গাৰ্গৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰাটো অতি জৰুৰী পিছত বুকু চপৰিয়াই থাকিলেও সেই সময় ঘূৰাই পোৱা নাযাব চৰকাৰে চিন্তা কৰক ইতিমধ্যে এই পোষ্টটো মই শ্বেয়াৰ কৰিছো আৰু মোৰ ফালৰ পৰা বহুতে শ্বেয়াৰ কৰিছে এতিয়া মই ভাবিছো যে পোষ্টটো শ্বেয়াৰ কৰিলে নহয় আমি জুবিনদাৰ অনুৰাগী হিচাপে বা আমাক যিখিনি দি থৈ গৈছে সেইখিনি হিচাপে আমাৰ দায়িত্ব যে আমি জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি এইখিনি কাম কৰিব লাগিব মই পোষ্টটো শ্বেয়াৰ কৰিছে এনেকুৱা নহয় এতিয়া আমি আৱাজ উঠাব লাগিব মই মোৰ কাম কৰিছো মোৰ দায়িত্ব বুলি ভাবি পেলাই মই ভিডিঅ'টো বনাইছো ইয়াৰ পিছত আপোনালোকৰ দায়িত্ব আছে যে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নহলে বা যাৰ ক'ব ইচ্ছা আছে বা ক'ব পাৰে বা এনেকুৱা ধৰণৰ যদি ক'ব পাৰে তেতিয়াহলে নিজে ভিডিঅ' বনাই কিনে শ্বেয়াৰ কৰক বা এই পোষ্ট শ্বেয়াৰ কৰক নতুবা যিটো পোষ্ট অলৰেডি মই শ্বেয়াৰ কৰিছো সেইটো পোষ্ট শ্বেয়াৰ কৰক মুঠতে এই কম সময়ৰ ভিতৰত অকমান সময় আছে এই অকমান সময়খিনিৰ ভিতৰত অকমান হিলাই দিব লাগে যাতে এই পোষ্টটো গৈ পেলাই আমাৰ মামাৰ ওচৰত পায় আৰু মামা যেতিয়া আমাৰ অনুৰোধ ৰক্ষা কৰি এই কামটো কৰিবৰ কাৰণে বাধ্য হয় কাৰণ এই দাদাজনে কৈ দিছে যে আমাৰ হাতত সময় একেবাৰে কম আছে আৰু এইখিনি সময় যোৱাৰ পিছত যেতিয়া কাইলে ৰাতিপুৱা 8টা বজাত আহি যাব 8টা বজা আহি যোৱাৰ পিছত আমাৰ হাতত আৰু সময় নাই কাৰণ মামাই অলৰেডি ঘোষণা কৰি দিছে যে অহাকালি 8টা বজাত আমাৰ মৰমৰ জুবিনদাক লৈ যোৱা হ'ব ৰাইজ মোৰ বুকু কপি যায় লৈ যোৱা হ'ব গতিকে এই সময়খিনি এই যিখিনি সময় আছে আমি এই সময়খিনি ইউজ কৰিব লাগে আৰু এই সময়খিনি থাকোতে আমি আমাৰ কামখিনি কৰিব লাগে কাৰণ এখেতে কোৱাৰ নিচিনাকে কাইলে কিবা কাৰণত আমাৰ এনেকুৱাকে থাকি শান্ত পৰিবেশ এটা থাকোতেই যদি কাইলে আমাৰ জুবিনদাক লৈ যোৱা হয় তেতিয়া তাৰ পিছত আৰু হাজাৰ কান্দিলে হাজাৰ কিবা কৰিলে হাজাৰ যিয়ে নকৰক কিয় এই সময়কণ আৰু ঘূৰি নাহে আৰু জুবিনদাৰ দেহটো আমি নাপাওঁ গতিকে জুবিনদাৰ দেহটো আমাৰ ওচৰত থাকালৈকে আমি প্ৰটেষ্ট কৰিব পাৰো আমি ৰিকুৱেষ্ট কৰিব পাৰো আমি শ্বেয়াৰ কৰিব পাৰো আমি জনাব পাৰো সবে পোষ্ট শ্বেয়াৰ কৰক অনুগ্ৰহ কৰিছো মোৰ ফেচবুকত মোৰ যিমানখিনি দাদা ভন্টি ভাইটি যি আছে আপোনালোকে এইটো পোষ্ট শ্বেয়াৰ কৰক নতুবা মই অপচন দিছো আপোনালোকে নিজে কৈ পেলাই শ্বেয়াৰ কৰক নতুবা যিটো পোষ্ট অলৰেডি শ্বেয়াৰ কৰিছে সেইটো শ্বেয়াৰ কৰক মুঠতে শ্বেয়াৰ কৰক আৰু এইখিনি সময়ৰ ভিতৰত সবৰে ফেচবুকৰ সবৰে একাউণ্টত এইটো থাকিব লাগিব যে আমি জুবিনদাৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰাটো বিচাৰো এইটো আমি পোষ্ট কৰক আৰু পোষ্ট কৰাৰ লগে লগে হেশটেগ লিখিব আৰু লিখি পেলাই মামালে মেনশন কৰিব কাৰণ জুবিনদা সাধাৰণ মানুহ নহয় সাধাৰণ মানুহ নাছিল তেখেত ভগৱান আছিল আমাৰ কাৰণে আৰু গতিকে তেখেতৰ মৃত্যু আমি সাধাৰণভাৱে ল'ব নোৱাৰো বা তেখেতক সাধাৰণভাৱে আমি বিদায় দিব নোৱাৰো কাৰণ তেওঁৰ দাদাৰ লগত যিসকল মানুহ গৈছে ইতিমধ্যে শেখৰ দানে কোনোবা এজন আছিল যে তেখেতৰ আমি যিটো স্বীকাৰোক্তিটো আমি পালো মই চাওঁতে বেলেগ কৈ আছে কাৰণ আমি যেতিয়াৰ পৰা জুবিনদাৰ মৃত্যু হোৱা বুলি শুনিছো তেতিয়াৰ পৰা বস্তুবিলাক চেঞ্জ হৈ আছে কোনোবাই কয় পিছলি পেলাই পৰি মৰিছে কোনোবাই কৈছে কি তলত কি কয় জেকেট নিপিন্ধাৰ কাৰণে ডুবি পেলাই মৰিল সবৰে বেলেগ বেলেগ ধৰণৰ বাক্য কিন্তু তাৰ মাজতে ৰহস্যৰ কথা এইটো যে শেখৰদাই কোৱা নিচিনাকে জুবিনদাৰ ওঠটো নীলা পৰিছে লগতে এই হাতৰ যিটো আঙুলি এইবিলাক নীলা পৰিছে এইটো বস্তু শুনাৰ পিছত মই সহজভাৱে একদম ল'ব পৰা নাই ৰাইজ এই মানুহৰ নীলা কেতিয়া পৰে ভাবি চাইছেনে গতিকে এইটো একেবাৰে সহজ কথা নহয় মুখেৰে ফেন কেতিয়া ওলাই মানুহৰ নৰ্মেল মানুহ এজন পানীত ডুবিয়ে মৰক দিয়ে পানীত ডুবি মৰিলে মানুহৰ কি ফেন ওলাই নেকি মুখৰ পৰা হাত কি নীলা পৰে উঠ নীলা পৰে কেতিয়াও নহয় এইটো কথা গতিকে এই মানুহগৰাকীৰ আমাৰ ভগৱানজনৰ মৃত্যুৰ আঁৰত বহুত ডাঙৰ ৰহস্য আছে বহুত কিবা আছে এতিয়া কি আছে সেইটো আমিতো উলিয়াব নোৱাৰো ভিতৰত কি আছে মামাই দায়িত্ব দিছে যাক দায়িত্ব দিছে তেওঁলোকক কাতৰ অনুৰোধ বিনম্ৰ অনুৰোধ ইয়াৰ পৰা যে আপোনালোকে আপোনালোকৰ দায়িত্ব বহুত ভালকে কৰক যাতে আমাৰ মানুহজনে আমাৰ মাটিৰ মানুহজনে আমাৰ লগত মিলি থকা মানুহজনে ন্যায় পায় আমি কি কৰিব পাৰিম আমি জাস্ট আৱাজ উঠাব পাৰিম আমি জাস্ট ৰিকুৱেষ্ট কৰিব পাৰিম গতিকে সময় থাকোতে আকৌ এবাৰ অনুৰোধ জনাইছো সবে এনেকুৱা লেভেলত ৰিকুৱেষ্ট কৰক এনেকুৱা লেভেলত পোষ্ট শ্বেয়াৰ কৰক এনেকুৱা লেভেলত মানে মামাক ত্যাগ কৰক যাতে মামাই কৰিবৰ কাৰণে বাধ্য হৈ যায় ৰাইজ প্লিজ সময় একেবাৰে নাই আৰু এতিয়া 3টা বাজিল 3টা বাজি গ'ল 3:30 হৈ গ'ল গতিকে আৰু অহাকাইলে 8টা বজা গতিকে মাজত কেইবা ঘণ্টা আছে তাত বাদে আৰু বেলেগ সময় আমাৰ ওচৰত নাই গতিকে ৰিকুৱেষ্ট কৰিছো আপোনালোক সকলোকে পোষ্ট শ্বেয়াৰ কৰক